বন্ধুসকল ঠাণ্ডাৰ দিন আহি গ'ল আৰু এই ঠাণ্ডাৰ দিনত কিছুমান বেমাৰ আমাক অতিকে দেখা দিয়ে তাৰে ভিতৰত কাহ সৰ্দি জ্বৰ আৰু সাইনাস আৰু ইয়াৰ ভিতৰত আটাইতকৈ যি বেমাৰে বেছিকৈ কষ্ট দিয়ে সেই বেমাৰটো হৈছে সাইনাস যাক আমি মেডিকেল ভাষাত সাইনাসাইটিস বুলি কওঁ আৰু এই সাইনাসাইটিস বেমাৰটোনো কিয় হয় কেনেকৈ ইয়াক ভাল কৰিব পাৰি বা ইয়াৰ পৰা কেনেকৈ আমি হাত সাৰিব পাৰি তাৰ বিষয়ে আজি এই ভিডিঅ'খনত আলোচনা কৰিম আপোনালোকে হেকলে ভিডিঅ'খন চাব আশা কৰো এখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব বিশেষকৈ দেখা যায় যে সাইনাস থকা মানুহবিলাকৰ নাক বন্ধ হৈ থাকে ইয়াৰ পিছত মূৰত চাপ লগা যেন থাকে বিশেষকৈ আপোনাৰ নাকৰ এইটো সাইডৰ পৰা মানে আগমূৰলৈকে মানে চাপ ধৰা যেন লাগে মুখত ইয়াৰ পিছত মুখমণ্ডলটো ভাৰী ভাৰী যেন লাগে ইয়াৰ পিছত আপোনাৰ মূৰৰ বিষটো হয় জেনেৰেলি আমাৰ কপাল নাক আৰু এইখিনি অঞ্চল চকুৰ এইখিনি অঞ্চলত কিছুমান সাইনাস থাকে অৰ্থাৎ খোলা জায়গা থাকে আৰু সেইবোৰ জায়গা যেতিয়া মানে ফুলি যায় তাকে মানে সাইনাস বুলি কোৱা হয় বা সাইনাসাইটিস বুলি কোৱা হয় আৰু ইয়াৰ ফলত নাক বন্ধ হোৱা ইয়াৰ পিছত মুখত চাপ অনুভৱ হোৱা ইয়াৰ পিছত মূৰৰ বিষ ইত্যাদি হোৱাবোৰ দেখা যায় এতিয়া সাইনাসৰ কি প্ৰকাৰ সাইনাস কেই প্ৰকাৰৰ হয় এটা হৈছে একিউট যি নেকি 4 সপ্তাহৰ ভিতৰত ভাল হৈ যায় এটা হৈছে সাব একিউট যি নেকি 4 পৰা 12 সপ্তাহলৈকে থাকে এটা হ'ল আপোনাৰ ক্ৰনিক যি নেকি আপোনাৰ 12 সপ্তাহৰ ওপৰত থাকে আৰু এটা হ'ল আপোনাৰ ৰিকাৰেন্ট যি নেকি বাৰে মানে পুনৰাবৃত্তি হয় এতিয়া সাইনাস হোৱাৰ মুখ্য কাৰণখিনি আমি আলোচনা কৰিম প্ৰথমতে হ'ল ঠাণ্ডাৰ দিন আহিলে সাইনাস হয় বা ঠাণ্ডা পৰিবেশত থাকিলে সাইনাস হয় ইয়াৰ পিছত ধূলি বা পলিউশন বা পলেন বা এলাৰ্জিক বস্তু যদি বেছিকৈ আপোনাৰ নাকেৰে লয় তেন্তে সাইনাস হয় ইয়াৰ পিছত আপোনাৰ ভাইৰাল বা বেক্টেৰিয়াছৰ দ্বাৰা সংক্ৰমিত হ'লেও সাইনাস হয় আৰু পিছত দেখা গৈছে যে নাকৰ হাড় বেকা থাকিলেও সাইনাস হয় তাৰপিছত আপোনাৰ বেছিভাগ সময় যদি আপুনি নাকেৰে শ্বাস প্ৰশ্বাস নলয় তেন্তে সাইনাস হোৱাৰ সম্ভাৱনা থাকে কেতিয়া আপুনি ডক্টৰৰ ওচৰলৈ যাব যদি 10 দিনৰ ভিতৰত আপুনি ভাল নাপায় তেন্তে আপুনি ডক্টৰৰ ওচৰত যোৱাটো অতি উত্তম হ'ব কাৰণ সাইনাসাইটিস মানে সময়ত চিকিৎসা কৰিলে ইয়াক সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিব পাৰি এতিয়া কেইটামান ঘৰুৱা উপায়ৰ বিষয়ে মই ক'বলৈ গৈ আছো যদি তীব্ৰ বিষ কৰি থাকে সাইনাসৰ বিষ তেন্তে গাখীৰত মানে এটা জিলেবি মানে দুবাই আপুনি খাব পাৰে চাব আপুনি বিষৰ পৰা আৰাম পাই যাব কেইটামান প্ৰাণায়াম আছে যেনেকৈ কপাল ভাতি হৈ গ'ল বা ভাস্ত্ৰিকা হৈ গ'ল বা অনুলোম বিলোম হৈ গ'ল এইবোৰ আপোনালোকে কৰিলে নিশ্চয় সুফল পাব তাৰপিছত যোগাৰ ভিতৰত আছে সৰ্বাঙ্গ আসনা বা উষ্ট্ৰাসনা বা আপোনাৰ ভুজংগ আসনা বা চক্ৰাসনা যদি আপোনালোকে কৰে নিশ্চয় ইয়াৰ পৰা সুফল পাব গৰম গাখীৰত ঘিউ দি সেই গাখীৰটো নিয়মিতভাৱে আপুনি পান কৰক আৰু যদি সাইনাসৰ বিষয়ে আপোনাৰ কিবা সুধিবলৈ থাকে নিশ্চয় আপুনি মোক মেছেজ কৰিব পাৰে মই আপোনাক সবিশেষ জনাই দিম আৰু আমাৰ পেজটো ফলো কৰি থব যাতে নেক্সট ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে